নমস্কাৰ বন্ধুসকল, শকত মকত হৈ গৈছো, লকডাউন খাই লৈ আছো নাই ঘৰতে। অ বন্ধুসকল, কি খবৰ? বন্ধুসকল, মই এটা কথা কওঁ, মই সব গাড়ী চলাত দিছে, পিকআপ লেন আল্টা সব গাড়ী চলাত চাৰিচকীয়া ট্ৰেভেলাৰ সব গাড়ী ৰিক্সা চলাই আছে না? কিবা গাড়ী চলাব লাগিলে মোক মাতিব বন্ধুসকল। জীৱনৰ গাড়ী চলাব ইচ্ছা গৈছে, মানে বিয়ে কৰিব ইচ্ছা গৈছে, এক বাহিৰা নহয় বন্ধু বান্ধৱীয়ে কওঁ, সি সকলো গাড়ী চলায়, আনকি এৰোপ্লেন হেলিকপ্টাৰ সকলো গাড়ী চলায়। মোৰ কি গাড়ী জানে, এই ৰাখাই চাকা যে কিনিব পাৰি 50 টকীয়া 20 মই টকীয়া, চলাম, সেই গাড়ী চলায়। সেইগিলা আমি বহুতে চলাওঁ দেই, সেইগিলা গাড়ী ই চলায়, ইয়াক মাতিব সেইগিলা গাড়ী চলাব। বন্ধুসকল, আৰু ইয়াক চিনি পাইছে নে? লাইটো ভাল কৰাৰ লগতে আৰু সৰু ছোৱালীৰ জাঙিয়া চাফা কৰে বন্ধুসকল। আৰু বন্ধুসকল, মই ঠিকে আছো, মই মানে ৰ'জ আৰু ব্লগ কৰোঁ। এৰোপ্লেন চলাও, গাড়ী চলাও, আল্টা চলাও, কি চলাই আৰু ততবিলাখন যে ৰাখো তলমা। বন্ধুসকল, এই ভিডিঅ'টো কেৱল আমি অলপ ফানিৰ কাৰণে বনাই আছো। কোনো যাতে এই বুকুত আঘাত পায় নমৰে, এই আশা কৰিলো বন্ধুসকল। বন্ধুসকল, সেই বুলি বাদ দিয়ক, ঠগুৱাতে মই বেছি কৰি থাকিব লাগে। বন্ধুসকল, আপোনালোকে নিজে কওকচোন, মই ঠগুৱা নাই? ক'ত ঠগুৱা? মইতো ঠগুৱা আছিলে, মোক 10জনী ছোৱালীয়ে প্ৰপ'জ কৰিলে। আজিয়ে গম পালো 10জনী ছোৱালী, মই 10জনী কৰি লাগিছিল মানে প্ৰপ'জ। বন্ধুসকল, মই বেকগ্ৰাউণ্ড মিউজিক নলগাওঁ আজি। বন্ধুসকল, মানে নিজে বেকগ্ৰাউণ্ড মিউজিক কি কৰিম, তোক থক লাগে। এই তই গৌৰৱ আহিবি নে? মোৰ খিৰিকী ভাঙি দিলা বন্ধুসকল, কপাল কি কৰিম। এই পানী খেতি নেপি কিন্তু বাচা মাৰিম দেই খিৰিকী চকুতি সোমাইছে বন্ধুসকল। বন্ধুসকল, ই আমাৰ খিৰিকীখন ভাল কৰি আছে, ভাঙচিয়ে নিজে খুলকে দিলা। বৰগোটাই লেবেল দি গছৰ উঠবা গেছিল, কি কৰিম আৰু এইগিলা বন্ধুসকল। আৰু তই কি চিন্তাত যে কি বিচা কল বিচাৰি আছা? কল নাই বন্ধুসকল, ইয়াৰ মুখখন চাব নাপাব দিয়ক। আজি ভিডিঅ'টো আমি সমাপ্ত কৰোঁ নেকি? ই যদি মুখখন দেখাব ইচ্ছা নাই। এই মোৰ ভৰিত দিয়া মলমে এইটো মই আহিছো। আহিছে বন্ধুসকল, আহিছে। কলা মলা হৈ ললো, মানে খিৰিকীখন বন্ধ কৰি দিলা। আমি হিৰো তোক চুৰেন পাই বন্ধুসকল, চুৰ আহি গেলে। ইতান বন্ধুসকল, আমি এটা মই কাম দি এনে বস্তু বন্ধুসকল, এনে নহয় বন্ধুসকল, কিবা গাত পৰা হাত পালো, এই পালো জেঠি নায়ে মাইৰে আহিছি। এই মিছা কোৱা নাই, তোৰ ভয়টো চালো হয়, কিমান ভয় কৰা নে? এইগিলা মই বাদ দিয়া বন্ধুসকল। আজি তহঁতক মই এটা প্ৰশ্ন সুধিম। গৌতম, তোমাক সুধিম ইয়াত কথা আপোনাক এটা কথা সুধো। আপোনাক কিয় কুকুৰটোক এটা কথা সুধো, মই এই গেছে আপোনাক এটা সুধো। আপুনি কেইটা এপিছলৈকে ভাল পাইছে? মানে কেৱল ধৰা আছে। মোৰ মায়ে কৈছে তই আপি ভাল পাবি, কিন্তু খুৱাবি কেনেকৈ? সেইকাৰণে মই ভাবিছো ভাল চাকৰি মানে মই আৰ্মিত যাব ইচ্ছা কৰি আছো। যদি এই ভিডিঅ'টো কিন্তু তোমাৰ মাও চাব, অ'কে তুমি আৰ্মিত যাব খুজি আছো, কিন্তু কিন্তু আৰ্মিত যদি মোক চিট নাপাওঁ তেতিয়াহ'লে কিন্তু মই IIT পঢ়িম, লাইটৰ কাম। আৰু এতিয়া মই এইখিনি বয়সতে মই লাইটৰ কাম বহুত শিকিলোঁ, বা মই সকলো পাৰা হৈছোঁ, বৰ্ডৰ পাই, মিটাৰ পাই, ফেনৰ পাই, লাইট সকলো। মানে আপুনি ট্ৰান্সফৰ্মাৰত বোলে হাত লগাই দিলে ট্ৰান্সফৰ্মাৰ বন্ধ হৈ যায়। ট্ৰান্সফৰ্মাৰটো বন্ধ হয়, আৰু কিন্তু মই ওপৰত যাওঁ না। দে এতিয়া মই এইখিনি কথা কয় মোৰ বস্তুকেইটা হয়। আৰু বন্ধুসকল, এইবাৰ ইয়াক সুধি ভাল পাব। এই চিম্পাল গৰিলা গৌতমক দেচোন, আপোনাক সুধিছোঁ যে আপুনি এতিয়ালৈ কেইজন আপীক ব্ৰেকআপ দিলে? মানে তোমাৰ তাত পতাই নাই? বন্ধুসকল আছে কেইজনী? এজনী আছে আৰু বগা চেগা বহি। দাঁতকেইটা কয় বন্ধুসকল, আৰু মোক কম প্ৰশ্ন সুধিবা নেকি? মই সুধিম ভালে আছিলে।
দেখ হে গৌতম তুমি সোধা গৌতম সোধা মানে নাজানো শিকোৱা আপুনি কেইটা আবেগ ভাল পাইছে এতিয়ালৈকে কি ক'ম আৰু উঠতে বহতে পকেটত 4টা বস্তা চলি যায়। 4টা 5টা সেই দোকানত কিনিব পৰা সেই ছোৱালী নহয় দোকানত যে পুতুলা পায় কিনিব সেইটো কথা কোৱা নাই ৰিয়েলত কেইটা ভাল পাইছে আবে ৰিয়েলত মই কি ক'ম এই খবৰত কোনো হাতীয়ে নাপাতে যে সেইটো কথা হৈছিল আপোনাৰ মানে আপোনাৰ মুখখন জ্বলা কিয় সৰুৰ পৰাই ক'লা নে ঘূৰি ঘূৰি ক'লা হৈছে এই কি ক'ম সৰুতে বগা আছিলোঁ মানে এদিন কি হ'ল মাই চৰু চাইড মোক জোবৰাই দিছিল সেইবাবে বন্ধুসকল ক'লা হৈ গ'লো। আৰু দাঁতকেইটা আপোনাৰ ইমান ধুনীয়া দাঁতকেইটা দেখিলে মানুহে দেখো আপোনাক চুমা খাই যাব কিহৰ কাৰণে দাঁতকেইটা ইমান এই ধুনীয়া? কাৰণ মামৰে হাত কি দিব কৰিব আৰু এই দাঁতকেইটাত মই বহুত কষ্ট কৰিছোঁ। ৰাতিটোৰ পৰাই মই বহুত কষ্ট কৰিছোঁ এই মানে দাঁতকেইটাৰ কাৰণে তামোল খাইছোঁ গুটখা খাইছোঁ কিবা খাই একদম গৰিলা হয় আমাৰ দৰ্শকক ক'বলৈ ওলাইছোঁ এয়া আপোনালোকৰ লকডাউনৰ টাইমত এয়া বাংলা কৈছে যিবিলাক কথা আপোনালোকে মনত ৰাখিব ইয়াৰ দাঁতকেইটা বোলে গুটখা খাইছে তামোল খাইছে এইটো চিম্পাঞ্জী আৰু এইটো বাঙানা ইয়াৰ মোকো ক'ব দিয়া বন্ধুসকল ইয়াৰ দোকান নাম হ'ল বান্দৰ চিম্পাঞ্জী ইয়াৰ নাম হ'ল বাঙানা আৰু মোৰ নাম হ'ল গৰু আৰু বন্ধুসকল ফুৰিবলৈ পোকে মাৰি আছা ন এই বন্ধুসকল মানে পঢ়িলা এই বন্ধুসকল আগৰি ভিডিঅ'টো চাই লাইক কৰিবি ভিডিঅ'টো চাই লাইক কৰিবি এই বন্ধুসকল আজি মানে আপোনালোকক এটা কথা ক'ব ওলাইছোঁ মই চাইডত দেখি আহিলোঁ মানে কি হ'ব এতিয়া চাইডত দেখি আহিলোঁ বন্ধুসকল এদিন যদি মোক এটা হাতী কয় আই লাভ ইউ মানস মই কি ক'ম জানা মোৰ হাগবা সোমাই নাই কেনেকে মই হাতী বন্ধুসকল মান ভাদৰ ভাষা আছে বন্ধুসকল ভিডিঅ'টো সমাপ্ত কৰিব দীঘল